ৰাস মহোৎসৱে আপুনি একদম ভাগৱতী সমাজৰ প্ৰধান সম্পাদক হিচাপে আজি উপস্থিত আছে, কেনে অনুভৱ কি ক'বচোন? মোৰ অত্যন্ত ভাল অনুভৱ আৰু মই অত্যন্ত সুখী যে আমাৰ এই ৰাসখনে এইবাৰ ৪৭ বৰ্ষ অতিক্ৰম কৰিছে। এই ৰাসখনৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে এই ৰাসখন এখন ভাগৱতী সমাজ অসমৰ প্ৰতিষ্ঠাপক মোৰ গুৰু আচাৰ্য ইলাৰাম দাস ভাগৱতৰ দশম স্কন্ধৰ ৰাসৰ ৫টা অধ্যায় আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ মূল অধ্যায়ৰ পৰা ৰাস দশমত সন্নিৱিষ্ট কৰিছে। ইয়াৰ ওপৰত সম্পূৰ্ণভাৱে তাৰ আধ্যাত্মিক ভাৱটো ৰক্ষা কৰি তাৰ অন্তৰ্নিহিত আৰু পুষ্টৰ যিটো সম্পৰ্ক ভক্তিৰ চূড়ান্ত সত্যম ভগৱতী চূড়ান্ত সম্পৰ্ক, এই সম্পৰ্কটো ৰক্ষা কৰি তেখেতে তেখেতে তৈয়াৰ কৰিছিলে আৰু নিজে তেখেতৰ নিৰ্দেশনাত শিল্পীসকলক বুজাইছিলে আৰু ইয়াক মঞ্চস্থ কৰিছিলে। আৰু এই ৰাসত আমি অসমৰ বিভিন্ন প্ৰান্তৰ যি ৰাস দেখিছোঁ, সেই ৰাসতকৈ প্ৰান্তৰ ৰাসবোৰে নিশ্চিত কৰা বুলি ক'ব পাৰোঁ। তেওঁলোকে কৃষ্ণৰ পৰা আদি কৰি ৰাসলৈকে সকলো গাড়ী টেঙৰ বা সকলো দেখুৱায়, কিন্তু আমি অকল ৰাসখনৰ ভগৱন্ত কৃষ্ণৰ যি পঞ্চম ৰাস বুলি আৰু তাৰ গোটেই শাৰদীয় এই ৰাস অনুষ্ঠান কৰিছিলে, সেই তাৰ ওপৰত ভিত্তি কৰি ৰাসখন আমাৰ আচাৰ্য ইলাৰাম দাস বাপে তৈয়াৰ কৰিছে আৰু এই ৰাসৰ সম্পূৰ্ণ আধ্যাত্মিক তত্ত্ব নিয়োজিত হৈ আছে। সেইকাৰণে মই ভাবোঁ এই ৰাসে নিশ্চিতভাৱে অনাগত দিনে অসমত নিৰ্দিষ্ট স্থান ল'ব আৰু আমি ইয়াত সকলোৱে অসমৰ সাংস্কৃতিক জগতত আমি আৰু আমি আশা ৰাখিছোঁ যে ৫০ বছৰ যেতিয়া হ'ব সোণালী জয়ন্তী আৰু মহাপৰিৱেৰে আমি অনুষ্ঠিত কৰিম আৰু আশীৰ্বাদ ৰাস পূৰ্ণিমাৰ দিনটো সকলো ৰাজনৈতিক ৰাইজক মই শুভেচ্ছা জনাই